হাই ফ্ৰেণ্ড, মোৰ ইউটিউব চেনেল আসাম ফনিতাছ ভিলেজ কিটচেনৰ অন্য এটি ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকলৈ ভেজিটেবল ব্ৰেড পেটিছৰ এটা ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ হয় আৰু খাবলৈও বেছি টেষ্টি হয়। তেনেহ'লে বন্ধুসকল, বেছি দেৰি নকৰি এই ৰেচিপিটোলৈ আগবাঢ়ো। এই ৰেচিপিটোৰ বাবে ইয়াত মই ধনিয়া লৈছোঁ। ধনিয়া মই 3 পাতে লৈছিলোঁ। এয়া বিন লৈছোঁ। এয়া বিন এবাতি লৈছোঁ। ইয়াত মই এয়া মই আলু লৈছোঁ। আলু ইয়াত মই এবাতিয়ে লৈছোঁ। আৰু শেষত এয়া মই গাজৰ লৈছোঁ এবাতি। এতিয়া এটা কেৰাহীত এনেদৰে তেল অকণমান দিম। তেলখিনি গৰম হোৱাত মই ইয়াত পাঁচফোৰণ দিম। এতিয়া এইখিনি এনেদৰে ভালদৰে লৰাই দিম। এতিয়া মই ইয়াতে আগতে কাটি থোৱা বিনখিনি এনেদৰে দি লৰাই দিম। আকৌ ইয়াত মই আগতে কাটি থোৱা গাজৰখিনি দি দিছোঁ। আৰু এয়া আলুখিনিও দি ল'লোঁ। এতিয়া এইখিনি এনেদৰে ভালদৰে লৰাই দিম। এইখিনি এনেদৰে 3 মিনিটমান লৰাই ভাজি ল'ম। এতিয়া মই এইখিনি এনেদৰে ঢাকনি দি সিজিবলৈ দিম আৰু মাজে মাজে ঢাকনিখন গুচাই এনেদৰে এবাৰ দুবাৰ লৰাই দিম। এইখিনি মই এনেদৰে ভাজি ল'ম। এতিয়া ইয়াতে মই অকণমান আদা দিম আৰু এইখিনি এনেদৰে ভালদৰে লৰাই দিম। এয়া ধনিয়াৰ পাত দিম। এতিয়া ইয়াত সোৱাদ অনুযায়ী নিমখ দি ল'ম। এতিয়া এইখিনি এনেদৰে ভালদৰে লৰাই অকণমান ভাজি ল'ম। এতিয়া ইয়াত ৰেড চিলি পাউডাৰ দিম আধা চামুচ। এয়া গৰম মছলা দিম আধা চামুচ। এতিয়া এইখিনি এনেদৰে ভালদৰে লৰাই ভাজি ল'ম। মছলাখিনি ভজা যোৱালৈকে ভাজি ল'লে হ'ল। এতিয়া ইয়াতে মই নেমুৰ ৰস চেপি দিম। আগতে মই নেমুৰ ৰস চেপাৰ আগতে মই গেছটো অফ কৰি দিছিলোঁ।
এতিয়া এইখিনি ভালদৰে লৰাই অলপমান ঠাণ্ডা হ'বলৈ দিম। এতিয়া মই ব্ৰেড লৈছোঁ। ব্ৰেডৰ চাৰো চাইডটো এনেদৰে কাটি কিনে মাজৰখিনি উলিয়াই ল'ম। এতিয়া মই বাকী কেইখন ব্ৰেডৰ চাইডটো এনেদৰে কাটি ল'ম। এনেদৰে আগতে কাটি লোৱা ব্ৰেড চিঙা পানীত ডুবুৱাই তৎক্ষণাত আনি হাতেৰে এনেদৰে টিপি পানীখিনি উলিয়াই দিব লাগে। এনেদৰে হাতৰ তলুৱাত লৈ চেপি কিনে পানীখিনি উলিয়াই দিলেই হ'ল। এতিয়া এই ব্ৰেডখিনিত আগতে বনাই থোৱা চব্জিখিনি এনেদৰে দি ল'ম। এতিয়া ইয়াৰ চাৰো চাইডটো এনেদৰে আনি অকণ অকণকৈ টিপি লাৰুৰ নিচিনাকৈ বনাই ল'ম। এয়া মোৰ প্ৰথমটো ৰেডি হৈ গ'ল। এনেদৰে মই বাকী কেইটাও বনাই ল'ম। এতিয়া মই এখন কেৰাহীত তেলখিনি গৰম হোৱাত এনেদৰে এটা এটাকৈ দি লৰাই দিম। এইখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া মোৰ প্ৰথমটো ৰেডি হৈ গ'ল। এনেদৰে মই বাকী কেইটাও বনাই ল'ম। ফ্ৰেণ্ড, এয়া ভেজিটেবল ব্ৰেড পেটিছ ৰেডি হৈ গ'ল। খাবলৈও বহুত টেষ্টি হয় আৰু বনাবলৈ ইজিয়ে হয়। যদি এই ৰেচিপিটো ট্ৰাই কৰি পোৱা নাই, এবাৰ ট্ৰাই কৰি চাবচোন। তেন্তে আজিলৈ এৰো, অন্য এটি ৰেচিপি লৈ পুনৰ আহিম। থেংক ইউ।